Hello guys, welcome to my sanjoyroyvlogs. আৰু আজি পুৱাই তিনিটা কল লৈ ল'লোঁ খাবৰ কাৰণে। মোৰ হাতত আছে গাইছ এতিয়া তিনিটা কল। আৰু আমাৰ বাৰীত গাইছ মানে কলগছ আছিল, কলগছটো মানে ডাঙৰ হৈছে, ডাঙৰ হৈ মানে ইয়াতে আনি থৈছে আপোনালোকে চাওক, ইয়াতে চাওক। আৰু আজি মই গাইছ পুৱাই খাই আছোঁ কল, আৰু আজি পুৱাটো মোৰ ষ্টাৰ্ট হ'ল কল খাই। চ' গাইছ মই কলটো খাই লওঁ। কল খোৱাৰ পিছত এই কলবিলাক কাপোৰেৰে ইয়াতে ঢাকি থলোঁ। আৰু কল খোৱাৰ পিছত গাইছ এতিয়া আহি গ'লোঁ আমাৰ কল পাৰত। আৰু ইয়াতে চাওক মানে আমাৰ বাথৰুম বনাই আছে, তিনিটা ৰুম দিছে ইয়াতে গাইছ। মানে এতিয়াও কমপ্লিট হোৱা নাই। ইটো চাওক গাইছ আপোনালোকে। এতিয়া মই গাইছ ইয়াতে আছোঁ, আৰু মোৰ আজিৰ এই সৰু ব্লগ ভিডিঅ'টো গাইছ ইমানতেই সমাপ্ত কৰিলোঁ।